মানে আমি ভাবো মানে আকন্ত মানে বিপেপ আমূলত আমি বহুত বছৰ আমি মানে কষ্টত ভুগিব লগা হৈছে। মানে আমাৰ ল'ৰা ছোৱালী হওক বা আমাৰ গৰ্ভৱতী মহিলাসকলৰ হওক মানে আমাৰ দলং নোহোৱাৰ কাৰণে বহুত মানে কষ্টত ভুগিব লগা হৈছে বিপেপ চৰকাৰ থকা আমূলতে। এতিয়া মানে আমি এই 5 বছৰ বিপেপ চৰকাৰ থকা স্বত্তে আমি মানে বহুত মানে আমাৰ চিফ ছাৰৰ পৰা আমি বহুত সহায় সাহায্য আমি পাই আছো। আৰু এতিয়াও আমি মানে ঘৰ পাইছো আৰু লগতে আমাৰ ৰাস্তা ঘাট মানে চেন গ্ৰেভেল পাইছো। আৰু লগতে এতিয়া আমাৰ 2টা কালভাৰ্ট আমাৰ ঘপপাৰা নৰসিং ঘপাপাৰা বুলি কয় কাকৰি ঘলা আৰু লগতে আমাৰ চিলজান এই কাকৰি কলা হয় চিলজান ডন বক্সতে ওলোৱা ৰাস্তা এই 2টা মানে কালপাত পাৱাৰ জন্য মই চৰকাৰক বহুত বহুত ধন্যবাদ দিছো। আগন্তক আমি মানে ইউপিপি চৰকাৰৰ লগত মানে জয়যুক্ত কৰি মানে জয়যুক্ত কৰাম বুলি আমি আশা ৰাখি মই নাছিল মানে আহিলো মানে ইহঁতে দিম বুলি কয় নিদিয়ে। মানে বহুতবাৰ আমাক ঠগিলে মানে খালি ঘৰ দুৱাৰ এনেকুৱাই আৰু ৰাস্তা ঘাটটো এনেকুৱাই মানে কোনোফালে নাচায়। মানে এই কাৰণে আমাৰ কাকৰি কলা গাঁওখন পিছপৰা হৈ আছিল আৰু মানে এতিয়া মানে বহুত বহুত ধন্যবাদ লাগে আমাৰ চিফ ছাৰলৈ। মানে বহুত আমাৰ পাবলৈ ৰাস্তা হওক ঘৰ হওক বা আমাৰ কালভাৰ্ট হওক মানে পাই আছো সুবিধাবিলাক পাই আছো আৰু তো আগন্তুক পাই আৰু তো আমি আগবাঢ়ি যাব পাম আৰু আগন্তুক বহুত মানে সহায় সাহায্য পাম বুলি আশা ৰাখি সকলোকে নমস্কাৰ কৰিছোঁ। নমস্কাৰ যিয়ে নহওক আজি আমাৰ PTCত আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত আজি আমাৰ এই কাকৰিঘলা কমলা বাগান বুলিও কয় আৰু ইয়াত নৰসিং ঘোপা বুলিও কয়। তাত যোৱা পথ আমাৰ নদীত ইয়াত বহুত কষ্ট হৈছিল আৰু ইফাল দিয়ে এটা আছিল চিলজান হৈ যোৱা ডনবক্স হৈ যোৱা এই ৰাস্তা বিৰাট কষ্ট হৈ আছিল। আমাৰ ল'ৰা ছোৱালী বহুত কষ্ট ভুগিব লগাত পৰিছে আৰু এই ৰাস্তাৰ বিলাকৰ কাৰণে মই BTC হোৱাৰ আগৰ পৰা বহুত কাম কৰিছিলোঁ কিন্তু হোৱা নাই। লাষ্টত আমাৰ যোৱা BPFৰ যুগতো আমি বহুত কাম কৰিছিলোঁ কিন্তু আশা দি আমাক মানে এনে 10 বছৰ এনে ঠগাই দিয়ে হা। এইবাৰ ইমান লাখ কৈ মানে হোৱা নাই। তাৰপিছত মই পাৰ্টিৰ পৰা নামি মই আমাৰ UPPL চৰকাৰত মই ঢুকি যোৱাৰ পিছত আজি বহুত 2025 চনত বহুত পাব লগা পাইছোঁ। মই ধন্যবাদ কৰিব লগাত পৰে আমাৰ প্ৰমোদ ছাৰ নেতৃত্বৰ ভিতৰতে আমাৰ ৰাস্তা চেন গ্ৰেভেল দিয়া হ'ল আৰু বহুত বস্তু ইফালে বহুত পাব্লিকক সহায় কৰা হ'ল। ৰেচন কাৰ্ড আজি দলঙো পাইলোঁ। আমাৰ আগন্তুক আমি তাক আৰু ভুলি যাব নোৱাৰিম। তাৰ লগতে আমি আমাৰ এই ৰাইজে সকলোৱে থাকিব আমি বুলি আশা কৰিছোঁ আৰু এইখিনি কৈ মই ধন্যবাদ কৰিছোঁ।